হেল্ল' ফ্ৰেণ্ডছ, এয়া মই এফালে যাবলৈ ওলাইছোঁ। এফালে মানে মই নামঘৰলৈ যাবলৈ ওলাইছোঁ আৰু নামঘৰলৈ মানে মোক আমাৰ লগত থকা আংকলে ইনভাইট কৰিলে, মানে আমাৰ মালিকে। একচুৱেলি আমি বঙাইগাঁৱৰ যোনটো ঘৰত ভাড়া লৈ আছোঁ, সেই ভাড়া ঘৰটোৰ আমাৰ মালিক আংকল হয়, মানে আমাৰ অ'নাৰজন হয়। মালিক আংকলৰ ল'ৰাৰ মানে আজি বাৰ্থডে'। তেওঁ ঘৰত চেলিব্ৰেট নকৰিলে, নামঘৰতে শৰাই এখন দিলে, নাম প্ৰসংগ হ'ব তাতেই। আমাকো দুইটাকে নিমন্ত্ৰণ কৰিলে। তাৰমানে তেখেতৰ ল'ৰাজন ইঞ্জিনিয়াৰ হয়, বাহিৰত থাকে, কিন্তু তেওঁ চাকৰি ৰিজাইন কৰি আকৌ এমটেক কৰি আছে, তো বাহিৰতে থাকে ল'ৰাজন, ভাইটিটো, আৰু সিটো অহা নাই, কিন্তু দেউতাকে মানে তেনেকৈ বাহিৰত মানে নাম প্ৰসংগৰ কাৰণে আয়োজন কৰিলে। এয়া মই ৰুমৰ পৰা যাবলৈ ওলাইছোঁ আৰু এয়া আহি নামঘৰ পালোহি। নাম গাবলৈ এয়া আৰম্ভ কৰিছে। তাৰ আগতে আমাক চাহ বিস্কুট এইবোৰ খুৱাই ল'লে আইসকলে আহি, আৰু বহুত দিনৰ মূৰত আকৌ নাম প্ৰসংগ পালোঁ, বৰ ভাল লাগিল। এয়া আংকুলৰ নিজৰ তাৰমানে ৰাজহুৱা তেওঁলোকৰ খেলৰ নামঘৰ হয়। আমি কিন্তু এই প্ৰথমবাৰহে আহিছোঁ আংকুলৰ নামঘৰলৈ, কাৰণ আমি আমাৰ টাউনৰ বৰপাৰাত য'ত থাকে ন, তাতে আমি বঙাইগাঁৱৰ নামঘৰত আমি যাওঁ। মইতো ডেইলিয়ে যাওঁ নামঘৰ, কিন্তু 3 মাহ যিহেতু মই বঙাইগাঁৱত নাছিলোঁ, সেইকাৰণে মই নামঘৰ যাবলৈ একদমেই পৰা নাছিলোঁ। কিন্তু আজি ভাল লাগিলে বঙাইগাঁও আহিয়েই প্ৰথম সেয়া আংকুলৰ ল'ৰা বাৰ্থডে খাবলৈ পাইছোঁ, আৰু এয়া নাম প্ৰসংগ ষ্টাৰ্ট হৈ গৈছে, আৰু মোৰ নাম শুনি মনটো ইমান ভাল লাগিছে নহয়, মানে গুড ভাইবছ এটা পাই গৈছোঁ। নামঘৰজনা অকণমান সৰুৱে হয় ৰাইজৰ মানে, কিন্তু আহি বৰ ভাল লাগিছে। প্ৰথমবাৰেই আহিছোঁ, আইসকলেও মোক বৰ মৰম কৰিছিলে। মই ভিডিঅ' কৰোঁতে তেওঁলোকে কৈছে ভাল লাগিছে, কৰা। এয়া নাম 3টামান নাম প্ৰসংগ হ'ল, তিনিবাৰ গালে, আৰু ময়ো বহুত দিনৰ মূৰত নাম মানে গালোঁ, ময়ো হাত চাপৰি বজালোঁ, ইমান ভাল লাগিল নহয়, বৰ ভাল লাগিল। তেতিয়া সময়খিনি যে ইমান ধুনীয়াকৈ পাৰ কৰিলোঁ, তালৰ মাতটো যে মোৰ খুব ভাল লাগে। বহুত ভাল লাগিছিলে, মই শুনি আছিলোঁ, ভিডিঅ' কৰি আছিলোঁ, মাজে মাজে গায়ো আছিলোঁ। এইবছৰ মাৰ্চতে আণ্টিও মানে আংকলৰ আণ্টিও মানে এইবছৰ ঢুকাইছিলে মাৰ্চত, 4 মাহমান হৈ গৈছে আণ্টি ঢুকুৱাও, আৰু সেই মানে আংকলৰ ল'ৰা মানে ভাইটিটোৰ বাৰ্থডেটো এইবাৰ আণ্টি অনুপস্থিতিত মানে হৈছে। বৰ দুখ লাগিছে, আমাৰ সকলো বৰ মিছ কৰিছোঁ আণ্টিগৰাকীকো পাই। এয়া আহি পেলাই ৰুম পালোহি, বহুত দেৰিয়ে হ'ল, 9:30মান বাজিলে। তাতে আমাক পায়স প্ৰসাদ খোৱালে, আৰু মিঠাই খোৱালে, বুন্দিয়া ভুজিয়া খোৱালে, আৰু কিবাকিবি খোৱালে। আৰু এয়া মই ঘৰত প্ৰসাদ মানে আৰু অকণ দি পঠাইছিলে, পায়স প্ৰসাদ মই ঘৰলৈও ৰুমলৈও লৈ আনিলোঁ। এয়া আহি পালোহি 9:30 বজাত, আৰু আজি ভাত চাত একো নাখাওঁ আৰু নবনাওঁ, আৰু আহি ৰেষ্টে ল'মহে, আৰু অহাৰ সময়তে অলপ ফটোকে উঠিলোঁ। বাই বাই গাইজ।